তো বন্ধুসকল আহকচোন মই আজি যেহেতু ক্ৰাষ্টেশ্যনৰ কামটো আৰম্ভ কৰিছোঁ সো চাওকচোন বন্ধুসকল মই কি বস্তু আপোনাৰ প্ৰয়োজন হ'ব কি বস্তু মই গোটাই লৈছোঁ একেলগে তো এইটো হৈছে আপোনাৰ মেনলেক্স প্লেন হয় মেনলেক্স প্লেন তো তাক মই আপোনাৰ বিষৰ কাৰণে মই ইউজ কৰোঁ আৰু এইটো হৈছে জাইক্লোচিন এইটো LIGNOCATIN এইটো আপোনাৰ একচুৱেলি ক'ব নোৱাৰা কৰে এইটো মানে জেগাটো যেতিয়া আমি মানে কাটিব যাওঁ তাক মানে ক'ব নোৱাৰা কৰে জাইক্লোচিনটোৱে আৰু এইটো হৈছে অক্সিটেট্ৰালিন এইটো হৈছে আপোনাৰ ঘাটো শুকুৱাত তেখেতে সহায় কৰে এইটোৱে সহায় কৰে ইনজেকশ্যনে আৰু মই এখন কেঁচি লৈছোঁ এই আপোনাৰ চিৰিঞ্জৰ হেৰি দেখিছে আৰু এইটো হৈছে আপোনাৰ এটা দৰৱ এইটো যিহেতু যদি তেহেঁতৰ ঘাটো ফুলি যায় কাইলৈলে তো সেইটো কাৰণে মই এইটো ইউজ কৰোঁ চাইক্লোনিন বোলাছ বুলি কয় বোলাছ ভেট এইটো মই ইউজ কৰোঁ কাইলৈ দানাৰ লগত এইটো মই দিব পাৰিম আৰু এয়া দেখিছে মই মানে চাৰ্জাৰী ব্লেড আৰু এখন নতুন ব্লেড আৰু এইকেইটা চিৰিঞ্জ মই এনেকৈ গোটাই লৈছোঁ তো আহকচোন মই ভিডিঅ'টো আপোনালোকক দেখাব চেষ্টা কৰিম প্ৰথমে ভিটামিন দি ধুই লৈছোঁ জেগাকণ চাফা কৰি লৈছোঁ প্ৰথমে মই এইটো হৈছে আপোনাৰ জাইক্লোচাইন এইটো আপোনাৰ তাক ক'বনোৱা কৰিব মই অপাৰেশ্যনটো কৰা মাত্ৰক সি ক'বনোৱা হৈ যাব ইয়াক 1 ml দিলেও আপোনাৰ হৈ যাব 1 ml মই এই গুটি দুটা মই ইয়াক পুষ্ট কৰিলোঁ অলপ দেৰি পিছতে মানে গুটিকেইটা এই ইনজেকশ্যনটোৱে ইয়াত কাম মানে গম নোপোৱা হৈ যাব এইটো মানে জেগাটো আপোনাৰ মৰি যাব মানে গম নোপোৱা হৈ যাব ইয়াক মই অপাৰেশ্যন কৰিম অলপ দেৰি চিঞৰিব যিহেতু গাহৰি পোৱালে চিঞৰে ভালকৈ মোহাৰি দিব লাগে কাৰণ কেলৈ যিহেতু মই জেগাটো কাটিম সেইটো কাৰণে মানে জেগাটো গম নোপোৱা হ'ব কাৰণে ইয়াক ধুনীয়াকৈ দি লওঁ উইদিন 15 to 20 ছেকেণ্ডৰ ভিতৰত ইয়াক কাম কৰিবলৈ ল'ব পাৰে চ' এইটো হৈছে ক্ৰাষ্টেশ্যন ব্লেড তো মই তাক সেই ব্লেডটো ইউজ কৰি পেলাই মই আপোনালোকক দেখাম কেনেকৈ মই কাটোঁ এইটো বিটাডিন হয় মই যিহেতু আগৰ পোৱালিটো মই ক্ৰাষ্টেশ্যন কৰিলোঁ মই খাচী কৰিলোঁ তো সেইটো কাৰণে মই প্ৰত্যেকটোতে মই আপোনাৰ এই ভিটামিনটো ধুই লওঁ ভিটামিনটো যিহেতু মানে ধৰক আপোনাৰ বীজাণুনাশক হয় তো বীজাণুনাশক কাৰণে মই এইটো বস্তুটো ধুই লওঁ তো প্ৰথমতে হৈছে সেইটো তাৰপিছতে হৈছে আপুনি মই জেগাকণ যিহেতু মাৰি ল'লোঁ ইয়াক মই সেইটো কাৰণে এতিয়া কাটিম তো কটা জেগাটো এনেকৈ এটা বাট কৰিলে ভাল হয় কাৰণ কেলৈ এটা বাট শুকাবলৈ বেছি টাইম নালাগে এটা বাট হ'লে আপোনাৰ সুবিধাও হয় উলিয়াবলৈ অকণমান কষ্ট হয় তথাপিতো আপোনাৰ এটা বাট হ'লে সোনকালে শুকায় আপুনি যদি এই দুইটা গুটিতে যদি আপুনি কাটিব যায় তেতিয়া সি পোৱালিতে বহুত কষ্ট পায় এইটো দেখিছে এইটো হৈছে ইয়াৰ মেইন গুটিটো বহুতে কি কৰে আপোনাৰ সূতা দি তাক হেৰি কৰে মানে সূতা দি আপোনাৰ এই যোনটো এইডাল আছে এইডাল লাহেকৈ বান্ধি দিয়ে মই যিহেতু বহুত সৰুতে কৰিছোঁ সেইটো কাৰণে মই সূতা দি নেবান্ধিলেও হয় তো আৰু মই ষ্টাৰ্টত ছেকেণ্ডটো কৰিম এই ছেকেণ্ডটো দেখিছে ইয়াক মই কাটি দিছোঁ এইটো ছেকেণ্ড গুটিটো আহিব ইয়াৰ মানে আপোনাৰ হেৰি থাকে এইডাল কাটি দিব লাগে আপোনাৰ আৰু এইডাল হৈছে আপোনাৰ মেইন মানে ফিডাল ইয়াৰ আপোনালোকে যদি মানে বেছি ডাঙৰ হ'লে কৰিব লাগে কিট গাৰ্ড বুলি এডাল ৰছী আছে যোনডালে সিহঁতৰ মানে ভিতৰত থাকিলেও কোনো প্ৰব্লেম নাপায়
সেইটো কাৰণে কেটগাৰ্ডডালে ইয়াক ইয়াতে বান্ধি পেলাই মানুহে কাটে। কিন্তু যিহেতু মোৰ পোৱালিটো সৰু হৈ আছে সেইটো কাৰণে মই কেটগাৰ্ডেদি ইহঁতক মই নাবান্ধো। তো বন্ধুসকল মই জাষ্ট পুছ কৰি দিওঁ যাতে এইটো ওলাই আহে, এডাল ওলাই আহে। তো এডাল ওলাই আহিলে গোটেইডাল ওলাই অহাৰ পিছত মই তাক এতিয়া ইনজেকশ্যন দিম। প্ৰথমে মই তাক জেগাখিনি ধুনীয়াকৈ সোমোৱাই দিম, ওপৰলৈ মুখ কৰি দিলে সুবিধা হয়, ওপৰলৈ মুখ কৰি দিলে দিগদাৰ হয়। এইটো হৈছে তাৰ জেগাখিনি কাটিলোঁ। এতিয়া ধুনীয়াকৈ মই তাৰ জেগাখিনিত ভিটাডিন লগাই দিম। ভিটাডিন লগাই দিছোঁ। ভিটাডিন লগালে ধুনীয়াকৈ শুকাব। তাৰপিছতে মই টপিকনৰ স্প্ৰেটো স্প্ৰে কৰোঁ। সেই টপিকনৰ স্প্ৰেটো ধুনীয়াকৈ স্প্ৰে কৰি দিছোঁ, সেইটো শুকাব। তাৰপিছতে মই আপোনাৰ মেনলেক্স প্লাছ মাৰোঁ। মেনলেক্স প্লাছ নহয়, মেনলেক্স হয়। অনলি মেনলেক্স হয় তাৰ আপোনাৰ বিষৰ কাৰণে হ'ব এইটো মেনলেক্স। তাৰ বিষটো যাতে কম হয়। 10 কেজি বডি ৱেইটত আপোনাৰ 1 বা 1.5 ml বা 2 ml দিব পাৰে। ই যিহেতু সৰু হৈ আছে তো সেইটো কাৰণে মই ইয়াক 1 ml দিম। 1 ml ল'লোঁ মই চিঞ্জত। 1 ml লৈ আপোনাক মই ইয়াৰ ছাইডতে পুছ কৰিম। সেইটো হৈ গ'ল, আপোনাক ইয়াক পুছ কৰিম। তো তাৰপিছতে মই দিম আপোনাৰ এইটো চাওকচোন অক্সিটাৰ্টালিন। অক্সিটাৰ্টালিনটো কি কৰে, ইয়াৰ আপোনাৰ শুকোৱাত সহায় কৰে। এণ্টিবায়'টিক হয়। এণ্টিবায়'টিক মই ইয়াক 1 ml এণ্টিবায়'টিক পুছ কৰি দিম। যিহেতু আজি বতৰটো খুব ধুনীয়া, সেইটো কাৰণে মই বতৰ ঠাণ্ডা সুবিধা লৈ পেলাই মই ইয়াক আপোনাৰ শাস্তি কৰিছোঁ। তাক মই এতিয়া ধুনীয়াকৈ জেগাখন চাফা কৰি দিম। ইয়াৰ হৈ গ'ল। চ' বন্ধুসকল মই এনেকৈ ক্ৰছেচিংটো কৰোঁ। ইউটিউব চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এবাৰ, আৰু লাইক কৰি দিব যাতে মোৰ ভিডিঅ' আহিলে এনেকৈ ফাৰ্মিঙৰ ওপৰত আপোনালোকে পোনপ্ৰথমে মোৰ ভিডিঅ'টো চাব পাৰে। আৰু মই যিহেতু এজন পিগ ফাৰ্মাৰ, তো মই সকলো পিগ ফাৰ্মাৰলৈকে মই এটাই কৰোঁ যাতে যদি আপুনি প্ৰথমতে ট্ৰেইনিঙত শিকি ল'ব, শিকাৰ পিছতহে আপুনি এইকেইটা কাম কৰিবলৈ আগবাঢ়িব। কাৰণ কেলৈ আপুনি যদি যিকোনো কথা নাজানি পেলাই যদি আপুনি পাৰিম বুলি পেলাই যদি ধৰে তেনে আপোনাৰ বিপদ হ'ব পাৰে। তো সেইটো কাৰণে মই আপোনালোকক মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। মই যিহেতু মানে ট্ৰেইনিং কৰা হয়, কেভিকে ট্ৰেইনিং কৰা মই সকলোখিনি শিকি পেলাই মই কৰিছোঁ। সেইটো কাৰণে আপুনি প্ৰথমতে শিকি ল'ব, শিকাৰ পিছতহে আপুনি এইখিনি কামলৈ আগবাঢ়িব। ধন্যবাদ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ।